গাইজ ওয়েলকাম বেক টু আৰ নিউজ চেনেল ফক্টছ ব্লগ। এতিয়া আছো মই অনিৰ্বাণ বাজাজৰ আগত দেখিবলৈ পাৰিছে। তো এটা নতুনকে বাইক মুকলি হৈছে NS 400Z। তো এইটো কত নাপাব, খালি অনিৰ্বাণ বাজাজ মেইন ডিলাৰ আগেতে পাব। তো ব্লগ এতিয়া বাইকখন চাওঁ। শ্বৰুমত আহি গেলো, আহি কেনে এইখন বাইকে চাব আহিছিলো। বাইকখন হৈছে এইখন NS 400Z। তো এইটো প্ৰাঞ্জলদা কৈ দিব ডাউন পেমেণ্টৰ কথাখিনি আৰু নেকেট প্ৰাইচটো আৰু কি কি ফিচাৰ্ছ আছে এইখন বাইকৰ কৈ দিব প্ৰাঞ্জলদাই। তো এতিয়া প্ৰাঞ্জলদাৰ লগত যাওঁ বলক। এইখন 400 লৈ কিনে অলপ ৰিভিউ দিওঁ বলক। এতিয়া প্ৰাঞ্জলদাও আছে, প্ৰাঞ্জলদা কৈ দিওঁ অলপমান। গৈ আছো এতিয়া চাইডত অলপ ভিডিঅ' চিডিঅ' বনাম আৰু তেলটো ভৰাই লওঁ আগত। তো এতিয়া আমি লৈ যাই আছো NS 400Z খন। 1 লিটাৰ তেল ভৰালো, 2 লিটাৰ চৰি কৰিছে। ইয়াতে দেখিবলৈ পাৰিছে ৰিফিল এইটো তাতে আহি আছে। ৰিফিলৰ অপশ্যনটো এয়া দেখিবলৈ পাৰিছে মিটাৰত, এইটো ৰিফিল। তো এতিয়া আমি কোনটো মোডত যাই আছো প্ৰাঞ্জলদা? আমি রোড যাই আছো রোড মোডত যাই আছো। এতিয়া রোডত একদম বেষ্ট না? তাৰমানে ৰ'দত যদি বেলেগকে চলা ৰ'দত নহয় তেতিয়াহ'লে তেলটো বেছিকে খাব। অফৰোড চলাই থাকা মাইলেজটো কমকে দিব লাগে। তো এতিয়া আমি রোড মোডত যাই আছো, তেলটো মানে মাইলেজটো ভালকে দিব। তো এতিয়া অলপ যাই থাকো, বাইকখনৰ কি কি নতুন ফাংচন হৈছে আপোনাক ক'ব। গমে পাইছে নতুন NS 400Z খন লৈ আহিছো মই অলপমান আগতে অনিৰ্বাণ বাজাজৰ আহিছিলো। তো এইখনৰ আগতকে 200কে বহুত আপডেট কৰিছে। এইটো ইঞ্জিনটো আপডেট হৈছে আৰু লগতে তোমাৰ ফ্ৰণ্ট চাইডটো আপডেট কৰা হৈছে। তো আপোনালোকক দেখাই আছো। ফ্ৰণ্ট চাইডটো হৈছে এনেকুৱা, আপোনাৰ কাপ লাইটটো দেখিবলৈ পাইছে ফুল LED আৰু লগতে প্ৰজেক্টাৰ হেডলাইট পাই যাব। ইয়া চাবিটো অন কৰি দেখা দি আছো। প্ৰজেক্টাৰ হেডলাইট পাই যাব আৰু লগতে ডুৱেল চেনেল ABS আৰু এইটো দেখিব পাইছে ফিনিচিংটো কেনেকুৱা, সিঙ্গেল সিলিন্ডাৰ ইঞ্জিন হয়। তো আৰু এইটো সিগনেচাৰ বেক হেডলাইট পাই যাব আপোনালোকে বাজাজৰ ফালৰ পৰা। এইটো বৰ্তমানে ব্লুটুথটো আপুনি জানে সব গাড়ীতে দিছে, এইখনতো দিছে ব্লুটুথ। ব্লুটুথ কানেকশ্যনটো আপুনি ডাইৰেক্ট ইয়াৰ পৰা সেট কৰি কিনে ল'ব পাৰিব। এইটো মেনু আছে, যেনেকৈ আপোনাৰ ডিউক 390 সেম আপোনাৰ এটা ব্লুটুথ সিস্টেমটো আছে না? এইটো আছে এই স্মাৰ্ট নেকি, এইটো স্মাৰ্ট ডিজিটেল কিবা ফিচাৰ্ছ আছে এইটো মিটাৰটোত আপোনালোকে দেখিবলৈ পাৰিছে। ট্ৰিপ আছে, এই সেটিং আছে, সেটিংৰ আপুনি এইটো চাওক। ব্ৰাইটনেছটো আপুনি কন্ট্ৰল কৰিব পাৰিব ইয়াতে। ব্ৰাইটনেছ কন্ট্ৰল কি কি কন্ট্ৰল কৰিব পাৰি ইয়াতে দাদা? এই যে ব্ৰাইটনেছ লো আছে, হাই আছে। এইটো আপোনাৰ মানে মিডিয়াম। এইটো হাই যদি মই সেট কৰো দেখিছে বেছি হৈ গ'ল। এইটো যদি আপুনি নৰ্মেল দিয়ে আৰু যদি লো দিয়ে লো হৈ যাব। বুজিছে? হাই কৰি দিলো, সেইটো বৰ্তমান দিনৰ সময়। বেক কৰি দিলো, ব্লুটুথটো দেখাই দিয়ক দাদা এবাৰ। ব্লুটুথটো এইটো ব্লুটুথ কানেকশ্যন দেখিব, ইয়াতে মিউজিক শুনিব পাৰিব। এতিয়া মিউজিকৰ এটা অপশ্যন দেখিলো, কানেক্ট টু ডিভাইচ। ইয়াতে ব্লুটুথ কানেক্ট কৰি মিউজিকে শুনিব পাৰিব নেকি? মিউজিকটো কন্ট্ৰল কৰিব পাব ইয়াতে। তাৰমানে নেক্সট এইবিলাক নেক্সট আহিব মানে প্ৰিভিয়াছ মোবাইলত যদি ধৰক গান শুনি আছে ব্লুটুথ হেডফোন, সেইটোত আপুনি এইটো কন্ট্ৰল কৰিব পাৰিব। আৰু ইয়াতে ৰিচিভ আছে, এইটো ৰিচিপশ্যন আপোনাৰ এইটো আপোনাৰ ৰিচিভ হ'ব। ইয়াতে যেতিয়া ফোন আহিব ইয়াতে দেখা পাব নামটো মেনশ্যন হ'ব। হয়, মিছ কল যদি কোনোবা ফোন কৰে মিছ কলটোও দেখা পাব। তাৰপিছত যদি নটিফিকেশ্যন, তাৰমানে নটিফিকেশ্যন আহিব, প্লাছ মেছেজ যদি কোনোবা মেছেজ আহে সেইটো এতিয়া নটিফিকেশ্যন আহি যাব। লগতে আপোনাৰ কি কৰিব, এইটো আপোনাৰ ফোনৰ আপোনাৰ যোনটো নেভিগেশ্যনটো পাব, যোনটো মেপত থাকে নেভিগেশ্যন, হয় হয়। যিটো যদি আপুনি মাৰে, চাপোজ আপুনি গোৱালপাৰা গৈ আছে, গোৱালপাৰা যদি এতিয়া ইয়াতে মাৰি দিয়ে আপোনাৰ মেপত যদি মাৰি দিয়ে গোৱালপাৰা, আপোনাৰ ইয়াতে মানে নেভিগেশ্যন আহি থাকিব, কোন পিনে যাব লাগে বা কোনপিনে আপুনি গ'লে আপোনাৰ ৰাস্তাটো মানে পাব, আপুনি গোৱালপাৰা গৈ পাব। সেইটো আপোনাৰ ইয়াতে নেভিগেশ্যনটো থাকে। আৰু এইটো ডমিনাৰ ইয়াতে ডিউকতহে পাইছিল এইবিলাক ফেচিলিটি, স্মাৰ্ট মিটাৰ। এইটো প্ৰাইচত আৰু কোনো কোম্পানী বাইক দিয়াই নাই, আপোনালোকে গমেই পায়। NS 400 ইঞ্জিনটো দেখিবলৈ পাৰিছে, এইটো ইঞ্জিনটো 400cc হয়। ইঞ্জিনটো মেক্স পাৱাৰ এইটো 40 PS 800 মানে 8800 RPM পাব। মেক্স পাৱাৰ পাব, মেক্স টৰ্ক 35 Nm, 6500 RPM পাব এইটো। তাৰপাছত ইঞ্জিনৰ পাৱাৰ বহুত ডাঙৰ দিছে, আগতকে বহুতখিনি ডাঙৰ দিছে। বহুত ডাঙৰ দিছে আগতকে। দেখিবলৈ পাৰিছে 140 to 70 তাতো ডাঙৰ। আগতো আপুনি চাব পাৰে, আগতো কিমান? আগতো দিছে 110ৰ পৰা 70। 110ৰ পৰা 70 দিছে আগৰ টায়াৰটো। আৰু লগতে কি আপডেট আছে দাদা এইটোৰ? আপডেট বহুতখিনি আপডেট দিছে ইয়াতে। আপুনি ফ্ৰণ্ট চাইড খিনি কৰিব পাৰিব নেকি? এইটো আপোনাৰ এইটো ইফালে দেখা দিয়ক।
এইটো এইখিনি এইটো আপসাইড ডাউন বুলি কয় আপসাইড ডাউন ফ্ৰকটো এইটো গোল্ডেন কালাৰ দি দিছে গোল্ডেন কালাৰ দিছে ডমিনাৰটো পাব কিন্তু এইটো গোল্ডেন কালাৰ আপোনাৰ তাতে নাহে আপোনাৰ তাতে নাই। আৰু সেকেন্ড আপোনাৰ আহি আছে এইখিনি এই ক্লাষ্টাৰ খিনিত যোনখিনিত মানে দেখা পাই আছে আপুনি এই ডিসপ্লে খনৰ পৰা আদি কৰি এইখিনি মেনু খিনিৰ পৰা এই সুইচ কিটা মানে যোনটো আপুনি দেখিবলৈ পাইছিল এই যে কেটিএম ডিউক তেনেকুৱা লুকটোত আপোনাৰ বস্তুখিনি আহিছে এতিয়া বাকি আপোনাৰ আৰু নতুন এটা মানে একদম নতুন আপগ্ৰেড মানে কোনো বাইকতে দিয়া নাই এতিয়ালৈকে এইটো আপুনি দেখিব ওলাইছে ৰেষ্ট কেবল নাই ইয়াতে এইটো সেন্সাৰ দিয়ে হৈ যাব সব সেন্সাৰ এইটো সেন্সাৰ এটা কোনো কেবল আপুনি দেখিবলৈ হ'ব ইয়াতে এইটো কেবল নাই ইয়াতে দেখিবলৈ পাইছে এইটো কেবল নাই নেক্সটত আপোনাৰ ফ্ৰন্ট ইন্ডিকেটৰ হেজাৰ লাইট বুলি কয় এইটো অপচন পাব আপুনি দেখাই দিয়ক মই দেখাই দিয়ক হেজাৰ লাইটটো পাই যাব বাইকতটো এনে নাথাকে দেখাওক পিছফালে দেখাব হেজাৰ লাইটটো বাইকত এনে নাথাকে মানে এইটো ৰেঞ্জত দি দিছে মানে তাৰ কাটিব যেন নালাগে ল'ৰাবোৰে বহুত কাটে আৰু সিগনেচাৰ দি দিছে এইটো পালচাৰৰ এয়া বেকলাইটটো একে সেম এইখিনি বাকিখিনি এনাচন দিছে সেম একে চব একে তো এই মাডগাৰ্ডটো কাটিব নালাগে পিছফালেদি আৰু বাকিখিনিতো এতিয়া আছে চাৰ্জিং পইণ্টটো পাব ইয়াতে চাৰ্জিং পইণ্ট পাই যাব প্লাছ মুড পাব মুডটো পাব আপোনাৰ 4টা মুড পাব এইখনত 4টা মুড পাব ন বেলেগ কোনো বাইকত নাপাব বেলেগ মানে 250 খনত আছে N250 খনত আপোনাৰ 3টা মুডে থাকে ইয়াতে 4টা দিছে রোড স্পোর্ট রেইন আর অফ রোড এই সাইডে মানে যেতিয়া বেস্ট আপনার হবো যদি অফ রোড চলে তেতিয়া হলে রোডটো হলে আপনার কি হবো গাড়িখনৰ মাইলেজটো ভাল পাব আপনি মাইলেজ এনে কিমান মান দিয়ে আপোনাৰ অনুমানত মাইলেজ এতিয়ালৈকে অফিচিয়ালি আমাক কিবা কৰা নাই তথাপিতো আপোনালোকে এনে ইউটিউবত চালে বেলেগ ভিডিঅ চালে গম পাব মাইলেজটো আৰু যেহেতু NS 400 অলপ তেলটো খাবই যেহেতু আৰু আপোনাৰ এইটো ডমিনাৰ প্ৰাইসটো বহুত কম বেছি আছে নেকি ডমিনাৰকে বহুত দাম কম বহুতখিনি দাম কম আছে বহুতখিনি দাম কৰি আছে আৰু এইটো বাইকখন খালি অনিৰ্বাণ বাজাজতে পাব বৰ্তমান অনিৰ্বাণ বাজাজত আছে মানে এভেইলেবল আছে বেলেগত কোনো ডিলাৰ দিয়ালৈকে আমি মানে এতিয়ালৈকে মানে পাব্লিক বস্তু দিয়া নাই তো যোনে গোৱালপাৰাৰ পৰা ভিডিঅ'টো চাই আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা তো অনিৰ্বাণ বাজাজতে অকল পাব আৰু ক'তো নাপায় তাৰপিছত আৰু কি কৰিব পাৰি এইখিনি আপোনাৰ এক্সজাষ্টটো দি দিছে ইয়াতে কোনো বাইকতে নিদিয়ে এইটো এক্সজাষ্টটো দি দিছে ক্লাছ এডজাষ্ট কৰাটো নহয় এইটো আপোনাৰ ব্ৰেকৰ এইটো ক্লাছ ব্ৰেকতো দিছে ক্লাছতো দি দিছে মানে সেটটো দি দিছে দুইফালে আছে দুইফালে দি দিছে বাকি এইটোত আপুনি দেখিছে বহুত ধুনীয়া লাগে এইটো কাপ একদম মডেল লুকটোৱে চেঞ্জ কৰি দিছে NS-ৰ পুৰণা NS-টো নাই এতিয়া এইটো নতুন NS 400 ডিআৰএল ভাল লাগে এইটো ডিএল লাইটটো একদম LED ফুললি LED কোনো বাইকৰ এইটো প্ৰাইজত কোনো বাইকত নিদিয়ে মানে বাজাজে নতুনকে এইটো দিছে একদম ধুনীয়া বাইক 185 বুকিং চলি আছে ইতিমধ্যে ডিস্কলা বহুত ডাঙৰ দিছে 4.5 mm ৰ ডিস্ক নি পাই যাব ইয়াতে কিমান ডিস্ক 4.5 mm 4.5 mm ডিস্ক পাই যাব তাৰপিছত এলয় হুইল আপোনালোকে দেখিব পাৰিছে দুটা এলয় হুইল দেখিছে এটাতো বহুত ডাঙৰ বেলেগ বাইকতকে বহুত ডাঙৰ ডমিনাৰতকৈ ডাঙৰ আছে না দাদা ডমিনাৰ 400 নিচিনা একে সেম একে তাতো একে ডমিনাৰৰ নিচিনা তো বহুতখিনি চেঞ্জ কৰা হৈছে NS 400ত ললে আপোনালোকে আহিব পাৰে অনিৰ্বাণ বাজাজত মাত্ৰ ডাউন পেমেণ্টটো কিমান দিব লাগিব ডাউন পেমেণ্টটো এতিয়ালৈকে ডাউন পেমেণ্ট আমাৰ যিহেতু নতুন বাইক ডিলাৰে যেহেতু নতুন বাইক এতিয়া লঞ্চ কৰিছে মানে বাজাজে এতিয়া যেহেতু ডাউন পেমেণ্টটো এতিয়ালৈকে আমাৰ কিবা হোৱা নাই অফিচিয়েলি মেনশ্যন কৰি কিবা হোৱা নাই তেতিয়া তথাপিতো ইমান বাৰু কমত দিয়াৰ চেষ্টা কৰিম আমি মিনিমাম ল'ৰাবোৰে ল'ব বিচাৰিলে 50 মান দিলে পাই যাব না 50 তলত থাকিব কিজানি 50 সিবিল অলপমান ভাল হয় মানুহজনৰ যদি যোনে লয় তেতিয়াহ'লে 50 তলত থাকিব চাগে 50 তলত দিলেও আপোনালোকে পাই যাব কিন্তু আমি কমত N250 খনত আমি ধৰক বা ডমিনাৰ 250 খন আমি 22000 বা 24000 বা 30000 টকা আমি দি দিছো N250 24000 টকাটো দি দিছো আমি সিবিলৰ লগত কথা আপোনালোকে সিবিলটো ভালকে ৰাখিলে আপোনালোকে এখন বাইকৰ এই যে NS 400 নিউ মডেল আপোনালোকে গৰাকী হ'ব পাৰিব আৰু ল'ব আহিলে অনিৰ্বাণ বাজাজৰ কন্টাক্ট কৰক মই ডেসক্ৰিপচনত নাম্বাৰটো দি দিম ডিসকাউন্ট থাকিব অলপ অলপ যদি আপোনাৰ ভিডিঅ চাই আহে যদি আহে কি অফাৰ দিব আপোনালোকে দি দিম দিয়ক 5 লিটাৰ তেল বা আপোনাৰ তেনেকুৱা এটা অফাৰ দি দিম হেলমেট দুটাটো পাবই বাকিখিনি গিফট দি দিম কিবা তো এয়া দুৰ্গা পূজা আহি আছে আপোনালোকে যদি বাইক ল'ব বিচাৰি আছে NS 400 Z লৈ ল'ব পাৰে একদম ধুনীয়া বাইক প্ৰাইচটো একদম ধুনীয়া প্ৰাইচ
ইমানো বেছিয়ে নহয়। KTM ল'ব গ'লেতো আপোনালোকে 2 লাখ 3 লাখ মান টকা পৰিয়ে যায়, এইটো আপোনাৰ 240 মানতে আহি যাব, টোটেল 240 মানতে আহি যাব না দাদা? এতিয়া NS 400 আপোনাৰ অন ৰোড প্ৰাইচটো গুৱাহাটীতকৈ কমত আছে বৰ্তমান। গুৱাহাটীতকৈ কমত আছে না? হয়, আপোনাৰ 2,24,000 ক্ৰছ এইখিনি মান আহি যাব। এইখিনি মানে আহি যাব। আৰু হোম ডেলিভাৰী লাগিলে পাই যাব না? 2 লাখ দি দিম, হোম ডেলিভাৰী পাই যাব। আৰু লগতে আপোনালোকে গমেই পাইছে অনিমাৰ বাজাজটো 3টা ব্ৰাঞ্চ আছে ন, আৰু এই 3টা ব্ৰাঞ্চত কোন মেইন ব্ৰাঞ্চটো আহিছে খালি NS 400টো। NS 400 আপোনাৰ বৰ্তমান অনিমাৰ বাজাজ আগিয়া, অনলি আগিয়া আৰু কোনো বেলেগ জেগাত অহা নাই। গোৱালপাৰা ডিষ্ট্ৰিক্টত আপুনি ক'তো নাপাব। গোৱালপাৰা ডিষ্ট্ৰিক্টত ক'তো নাপাব। যোনে ল'ম বুলি ভাবি আছে NS 400Z আহি যাওক অনিৰ্বাণ বাজাজত। 7খন বাইক আছে, মানে ধৰক 9খন আহিছিল, তাৰ 7খন বুকিং হৈছে, বাকী 3খন আছে। কি কালাৰত এভেইলেবল হৈ আছে এতিয়া? 3খন নহয়, আপোনাৰ 2খন থাকিব। 2খন থাকিব। কি কালাৰত? কালাৰ আপোনাৰ অপচন 4টা থাকে। ৰেড কালাৰ থাকে, এইটো আপুনি দেখিবলৈ পাইছে বৰ্তমান হোৱাইট, এটা গ্ৰে, আৰু আপোনাৰ এটা ব্লেক। হয়, গ্ৰে, হোৱাইট, ৰেড, ব্লেক, 4টা কালাৰ এভেইলেবল। হয়, গোটেইকেইটা একদম ধুনীয়া কালাৰ, একদম ধুনীয়া কালাৰ। আৰু দেখিবলৈ পাইছে NSৰ লুকটো একদম আগৰ মডেলটো নাই, আকৌ এইটো নতুন মডেল বনাই দিছে বাজাজে। একদম প্ৰাইচটো মজা, আৰু বাইকখন দেখিবলৈ ইমান ধুনীয়া। হোৱাইট কালাৰটো মোৰ কাৰণে ভাল লাগিছে, হোৱাইট কালাৰটো দেখিবলৈ ধুনীয়া। হোৱাইট কালাৰটো আৰু হোৱাইট বিউটি, এইটো আপোনাৰ বেষ্ট কালাৰ। NSৰ বেষ্ট কালাৰ হোৱাইট বিউটি, NS 400 ল'লে অনিৰ্বাণ বাজাজত আহিব। আৰু ডিছক্ৰিপশ্যনত চেলছমেনৰ নাম্বাৰকেইটা দি দিম, আপোনালোকে কিবা তথ্য লাগিলে তাৰ পৰা লৈ ল'ব পাৰিব। তো থেংক ইউ ফৰ ৱাচিং। আৰু কোনোবাই যদি মোৰ চেনেলটো নতুন হৈছে শ্বেয়াৰ কৰি দিব। আৰু যোনে NS 400 মোৰ চেনেলত যদি আহে, তেতিয়াহ'লে 5 লিটাৰ তেল ফ্ৰী, আৰু লগতে কিবা এটা ডিছকাউণ্ট কৰি দিয়া কথা কৈছে। তো আপোনালোকে আহি চাব, দিয়ে নে নিদিয়ে। তো বাই বাই।